ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত যি বৰ্ডাৰ গাভাস্কৰ ট্ৰফি প্ৰথমখন টেষ্ট মেচ হৈ আছিলে, আজি ইণ্ডিয়া 295 ৰানত জিকিবলৈ সক্ষম হৈ গ'ল। বহুত ডাঙৰ এটা জিত দেখিবলৈ পোৱা গ'ল আজি ইণ্ডিয়াই আজি অষ্ট্ৰেলিয়াৰ ঘৰতে গৈ আজি হৰুৱাই দিলে। প্ৰথম দিনা ইণ্ডিয়াই প্ৰথমে বেটিং কৰি 150 ৰান কৰিছিলে। ছেকেণ্ড ইনিংছত আকৌ অষ্ট্ৰেলিয়াই বেটিং কৰি 104 ৰানহে কৰিব পাৰিলে। কালি পৰহি মিলাই ইণ্ডিয়াই ছেকেণ্ড ইনিংছত 487 কৰিছিলে। অষ্ট্ৰেলিয়াই আজি 238হে কৰিব পাৰিলে। ইয়াৰ লগে লগে 295 ৰানত জিকিবলৈ সক্ষম হৈ গ'ল আজি ইণ্ডিয়ান টীম। ইণ্ডিয়াৰ যি বেটিং স্ক'ৰ কাৰ্ডখন যদি আমি চাওঁ, জয়সালে বৰ ধুনীয়া ইনিংছ খেলে, 161 ৰানত বৰ ধুনীয়া এটা ইনিংছ খেলে। ৰাহুলে ভাল খেলে, 77 মাৰে। পাডিকালে ভাল খেলে, 25 ৰান। কোহলিয়ে বৰ ধুনীয়া এটা ইনিংছ খেলে, 143 বলত 100 ৰান কৰে। বাকী ৱাশ্বিংটন সুন্দৰে ভাল খেলে, 29 ৰান কৰে। নীতিশ ৰেড্ডীয়ে বৰ ধুনীয়া এটা ইনিংছ খেলে, T20 নিচিনা খেল দেখা ষ্টাইলত 38। ইণ্ডিয়া বলিং বৰ ধুনীয়া কৰে, বুমৰাই বৰ ধুনীয়া বলিং কৰে, চিৰাজে বৰ ধুনীয়া বলিং কৰে। ইণ্ডিয়াৰ যি বলিং স্ক'ৰ কাৰ্ডখন যদি আমি চাওঁ, বুমৰাই বৰ ধুনীয়া বলিং কৰে। বুমৰাই 3টা উইকেট পায় 12 অভাৰ 42 ৰানহে দি। চিৰাজে ভাল বলিং কৰে, 14 অভাৰত 3টা উইকেট লয়। হাছিদ ৰাণাই 1টা উইকেট পায়। ৱাশ্বিংটন সুন্দৰে 2টা উইকেট পায়। নীতিশ ৰেড্ডীয়ে বৰ ধুনীয়া বলিং কৰে, 4 অভাৰ দি পেলাই 1টা উইকেট পায়। ইণ্ডিয়া বলিঙৰ আগত অষ্ট্ৰেলিয়াৰ কোনো এটা প্লেয়াৰ টিকিবই নোৱাৰিলে। অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেডে 81 মাৰে আৰু মিচেল মাৰ্শ্বে 47 ৰান মাৰে। এলেক্স কেৰীয়ে 36 ৰান মাৰে। বাকী কোনো এটা প্লেয়াৰে ভাল খেলিব নোৱাৰিলে আজি অষ্ট্ৰেলিয়াৰ প্লেয়াৰে। নিজৰ দেশতে আজি 295 ৰানত হাৰি গ'ল আজি অষ্ট্ৰেলিয়াৰ টীম। ইয়াৰ লগে লগে অষ্ট্ৰেলিয়াক হৰুৱাই পইণ্টছ টেবুলৰ 1 নম্বৰত হৈ গ'ল আজি ইণ্ডিয়া। বুমৰাই প্লেয়াৰ অফ দ্য মেটছ পাবলৈ সক্ষম হয়। প্ৰথম দিনা 5টা উইকেট পাইছিলে, আজি 3টা উইকেট পায়। যদি ভিডিঅ' ভাল লাগে লাইক কৰিবা। থেংক ইউ ছ' মাছ।